এয়া কি বনাই আছে আপোনালোকে ধৰিব পাৰিছেনে? এয়া বনাই আছে আকাশ বন্তি। যিহেতু কাতি বিহুৰ দিনা আমাৰ ঘৰত আকাশ বন্তি লগোৱা হয় আৰু এয়া প্ৰায় এমাহমান ধৰি থাকেই। এমাহমান পিছত আকৌ নমাই দিয়া হয়। আৰু কেনেকৈ কি কৰে আপোনালোকক দেখাই দিওঁ। আৰু এয়া মানে অকলে মানে কৰা বস্তু নহয় এইবোৰ, আৰু যেতিয়া এইটো মানে দাঙিব লাগে য'ত মানে থয় আৰু এটা দুটা মানুহেৰে নহয়, বহুত কেইজন মানুহ লাগে। আৰু এয়া আমাৰ গাঁৱৰ মানুহ ভৰ্তি হৈ যায় মানে এটা দাঙিবৰ কাৰণে। দেখিছেনে কিমান মানে মানুহৰ প্ৰয়োজন, বহুত ওজন থাকে যিহেতু, আৰু মানে বহুত কষ্টও হয় এইবোৰ কৰাত। তথাপিও এইবোৰ মানে আমাৰ যিহেতু ককা দিনৰ পৰা চলি আহি আছে, আৰু সেইকাৰণে আৰু প্ৰত্যেক বছৰে এনেকুৱা কাতি বিহুত কৰাই যায়, কাতি বিহুৰ দিনাই এইটো কৰা যায়। আৰু এয়া ধুনীয়াকৈ দাঙি আনিছে। বহুত ৰিক্সো আছে, কাৰণ যদি মানে পৰি যায় মানে যিমানবোৰ মানে লাইটিং কৰিছিলে, ডেক'ৰেশ্যন কৰিছিলে, চব মানে ভাঙি যাব। আৰু বহুত মানে সাৱধানেৰে এইবোৰ কৰিব লগা হয়। আৰু এয়া আমাৰ ধুনীয়াকৈ হৈ গ'ল বাৰু। এতিয়া চাওকচোন, এই চাওক লাইটবোৰ এতিয়া দিয়া নাই যিহেতু, ৰাতিলৈ আপোনালোকক দেখাম বাৰু। এতিয়া হৈ গ'ল এইটো কৰা। এটা কথা, আমাৰ অঞ্চলটোত মাত্ৰ আমাৰ আকাশ বন্তি লগোৱা হয় আৰু বেলেগত দেখাও নাই বাৰু তেনেকৈ। আৰু এতিয়া আমি কাছ বনত লাগি গৈছোঁ, যিহেতু ইয়াত চাকি দিব আৰু এই আকাশ বন্তি লগাব ধৰিছে। এইকেইটা দেখিছেনে, ইয়াত মানে ইয়াৰ ভিতৰতে মানে দুগছি চাকি দিব। আৰু এই দুটাক মানে এজনক মানে হৰ বুলি মানা হয় আৰু আনজনক পাৰ্বতী বুলি মানা হয়। আৰু এতিয়া বাবাই মানে আমাৰ ইয়াত মানে চাকি দিয়ে, বেলেগে নিদিয়ে। আৰু এইটো মানে ইয়াৰো মানে বহুত কিবা কিবি কাহিনী আছে বাৰু, মই ভালকৈ নাজানো। আৰু তাৰে পৰা হয়তো এইটো মানে চলি আহি আছে। আৰু এতিয়া যাই থাকিব ওপৰলৈ। এয়া এতিয়া চাওকচোন ভিডিঅ'টো। ধুনীয়াকৈ যাই আছে, আৰু মানে কেতিয়াবা মানে চাকি গছি নুমাই যায় বুলি ভয় লাগে দিয়কচোন, মানে বতাহত। আৰু এয়া দেখিছে লাইটিং। আৰু এতিয়া আমি শৰাই এখনৰ কাৰণে যোগাৰ কৰি আছোঁ মই। আৰু এতিয়া জেঠীমাই পুথি পঢ়ি আছে, আৰু এয়া ঠগীখন আগবঢ়াই দিছোঁ। আৰু এয়া ধুনীয়াকৈ দেখাই আছোঁ আপোনালোকক, চাওকচোন ইমান ধুনীয়া লাগিছে। আৰু এইফালে ঠগী চোৰ কৰিব আহি গৈছে, এইটো মানে পৰম্পৰা যিহেতু। এতিয়া আমি সকলোৱে সেৱা কৰিব ধৰিছোঁ। বাই বাই গাইজ।